Hi guys, welcome back to my YouTube channel. So আজিৰ ভিডিঅ'টো হ'বলৈ গৈছে আকৌ অকমান স্পেচিয়েল কাৰণ যেহেতু বহাগ বিহু আহি আছে তো বহাগ বিহুৰ কাৰণে আমাৰ ঘৰতে মানে অকমান আয়োজন চলি আছে মায়ে বনাই আছে বৰা চাউলৰ পিঠা তো তাৰ কাৰণে চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে এণ্ড ভাল লাগে যদি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এণ্ড বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব কজ লেতেৰা হৈ আছে চ' চাই থাকক বতৰটো এতিয়া মায়ে বনাই আছে আমাৰ বৰা চাউলৰ পিঠা নাৰিকল দিয়া পিঠা এইফালে গেছতে বনাইছে পিঠা বনাই আছে এনেকুৱা নাৰিকল পিঠা বনাই আছে যেতিয়া পিঠা বনাই আছোঁ মই এতিয়া বনাই আছোঁ আমি লাড়ু নাৰিকলৰ লাড়ু বিহুৰ কাৰণে Thank you. নাৰিকলৰ লাড়ু নাৰিকল May bano ba dere mata na. Ito mama. লাড়ু বনাই আছে নাৰিকল আৰু চুজি লাড়ু এতিয়া আমাৰ এইজনী মেডাম আহিছে বিহু নাচিবলৈ ৰেডি হ'বলৈ হাই বুলি কৈ দিয়া হাই কোৱা হাই তোমাৰ নামটো কি অনন্যা কি অঁ তাইৰ নাম তাই এতিয়া বিহু নাচিব সেইকাৰণে মোৰ তাত ৰেডি হ'বলৈ আহিছে তো আপোনালোকে চাই থাকক এতিয়া আমি কৰি আছোঁ বিহুৰ কাৰণে তাইক ৰেডি আৰু এইখিনিতে মই মোৰ ভণ্টিজনীক বিহুৰ সাজপাৰযোৰ পিন্ধাই দিবলৈ খোপাটো বান্ধি আছিলোঁ আৰু খোপাটো হোৱাৰ লগে লগে আপোনালোকে চাই থাকিব মোৰ বিহুৰ সাজপাৰযোৰ পিন্ধাই দিম তো চাই থাকক আপোনালোকে এইবোৰে আগে দিয়া ব্লগ বনাই আছোঁ তো এতিয়া বন্ধ কৰা এইটো বন্ধ কৰা এতিয়া ইয়াত মই তাইক চাদৰখন পিন্ধাই আছিলোঁ মানে মোৰ ভণ্টিজনীক যিহেতু সৰু হয় সেইকাৰণে তাইৰ চাদৰখন বহুত দীঘল হয় সেইকাৰণে মানে এনেকৈয়ে পিন্ধাইছোঁ আৰু আপোনালোকে চাই থাকক আকৌ ভিডিঅ'টো মানে লাষ্টলৈকে তাই যে কি কৈ থাকিব নহয় আপোনালোকে চাই নিশ্চয় ভাল পাব তো চাই থাকক আপোনালোকে
অমলা নাই সেইটো আছে নাই দে হৈ দিছে আৰু তাই ৰেডি হৈছিলে তাৰপিছত মই ক'লোঁ যে এবাৰ বিহু নাচি দেচোন তো তাইৰ লগৰজনীয়ে মোৰ ভাইটি দুজনে এনেকৈ মিলি সিহঁতক ঢোল বজাবলৈ তাল বজাবলৈ ক'লোঁ আৰু সিহঁতক নাচিবলৈ ক'লোঁ তেনেকৈ সিহঁতে নাচিলে আৰু মই অকণমান ভিডিঅ' বনাই ৰাখিলোঁ ইমান ধুনীয়াকৈ নাচিছে নহয় জানো গাইজ গা পা ধুই একদম ৰেডি কাৰণ আজিতো ৰঙালী বিহু হয় মানুহ বিহু তো সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ সকলোৱে যাতে ভালে কুশলে থাকক সকলোৱে মিলি মানে এখন বিহুৰ আয়োজন কৰে তো চাই থাকক আপোনালোকে আৰু এনেকৈয়ে মা বৰমা আৰু মই যাবলৈ ওলালোঁ আমাৰ গোঁসাই ঘৰলৈ আৰু তাত হৈ আছে মানে বিহুৰ প্ৰগ্ৰাম তো আপোনালোকে চাই থাকক আপোনালোকক তাত দেখাবলৈ চেষ্টা কৰিম সিহঁতৰ মানে সৰু সৰু গাঁৱৰে সকলো ল'ৰা ছোৱালী বিহু নাচিছে বিহুতি আহিলে নাচনী ঢিঙি ঢিঙা বিহু কুহু কুহু কুলিয়ে বিলতে ওই খেলবিতি খেলাও ধুলে জীবন কারণে লয় কপাল ভাঙি নাচিবি ময়না সেওতে ওই বিহুতি আপোনাৰ ওই বাপুতি গাইজ যিহেতু আমাৰ পৰম্পৰা এইটো যে 1 তাৰিখে মানুহ বিহুৰ দিনা আমি কি বুলি কয় নতুন বিহুৱান ল'ব লাগে তো তাৰ কাৰণে মায়ে মানে নতুনকৈ বিহুৱান এনেকৈ ধুই থৈ দিছে তো আমি মানে এনেকৈ চুব লাগে কিবা এটা নিয়ম থাকে এনেকৈ চুব লাগে তো এইটা মোৰ হয় এইটা ভাইটিৰ হয় তো এনেকৈ থৈ দিছে ইয়াত ধুই কিনে থৈ দিছে শুকোৱাৰ পিছত ল'ব লাগিব বিহুৱান তো কি কৰোঁ এতিয়া মই আছোঁ ঘৰতে মোৰ যাব মন নাই ইমান ৰ'দত তো মই আছোঁ আৰু আইতা আছে ঘৰতে দেখাই আছোঁ আপোনালোকৰ আইতাকো এবাৰ আৰু এনেকৈ আইতাক দেখুওৱাৰ পিছত সন্ধিয়া টাইমত সৰু সৰু ল'ৰা কেইটামানে আহিছিল আমাৰ ঘৰলৈ বিহু দিবলৈ মানে পৰম্পৰা বিহু দিবলৈ আহিছিল তো তাৰ কাৰণে ভাবিলোঁ এটা ভিডিঅ' বনাই ৰাখোঁ সিহঁতক তো সেইকাৰণে আকৌ ভিডিঅ'টো দিলোঁ তো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে দেন লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব আৰু ৰঙালী বিহুৰ লাষ্টতো শুভেচ্ছা জনালোঁ ভালকৈ থাকক সকলোৱে ভালে কুশলে থাকক বাই বাই গাইজ